ভিডিঅ'টো যোন সকলে নতুন যেটো জুমত জয়েন কৰিব বিচাৰিব তাৰ কাৰণে হয় জুমত জয়েন কৰিব বিচাৰিলে মানে প্ৰথমতে কেনেকৈ ৰেজিষ্টাৰ্ড কৰিব লাগে আৰু কেনেকৈ জুমত জয়েন কৰিব লাগে এই সকলৰ কাৰণে হয় সো প্ৰথমতে আপোনালোকে কি কৰিব যোনটো লিংকটো আপোনালোকে পাইছে ন প্ৰথমতে কিন্তু আপোনালোকে জুম এপটো ডাউনলোড কৰি ল'ব হা প্লে ষ্টৰত যাব প্লে ষ্টৰত যেতিয়া গ'লে ন ইয়াতে জুম বুলি সাৰ্চ কৰিব হা ZOOM বুলি জুম বুলি সাৰ্চ কৰিব সাৰ্চ কৰিলে এই তলৰটো দেখা পাইছে ন জুম এটো ডাউনলোড কৰি ল'ব আপোনালোকে মোৰটো ডাউনলোড কৰা আছে কাৰণে ইয়াতে ওপেন দেখাইছে নহলে ইয়াতে ইনষ্টল বুলি লিখা থাকিব তো ইনষ্টলত ক্লিক কৰি যেতিয়া ডাউনলোড হৈ যাব ইনষ্টল হৈ যাব তাৰ পাছতে কি কৰিব যোনটো লিংক আপোনালোকক দিয়া হয় ন হেতু লিংকত যাব সো এটো চাওক মোৰ যেটো লিংকটো মই দিছো এটো লিংকত মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত অলপ টাইম ৰখিব ৰখাৰ পিছত এটো দেখিছেনে ইয়াতে লাইভ নাও হৈ আছে মানে মিটিংটো এতিয়া চলি আছে হা তো ইয়াতে জয়েন নাও লিখা আছে ন জয়েন নাওত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে নিজৰ ইমেইল আইডি দি ৰেজিষ্টাৰ্ড কৰি ল'ব লাগিব তো মই ইয়াতে নিজৰ মেইল আইডি দি ৰেজিষ্টাৰ্ড কৰি লৈছো অলপ টাইম লাগিছে তো মই এটো মেইল আইডিটো লৈছো তো দেখিছে মানে ৰেজিষ্টাৰ্ড হৈ গৈছে অলৰেডি হা তো ইয়াতে ক্লেইম ইয়োৰ ফ্ৰী সিট বুলি আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিছেনে ৰেজিষ্ট্ৰেচন ফুল মানে অলৰেডি ৰেজিষ্টাৰ্ড হৈ গৈছে মেইল আইডি দি তো ইয়াত জয়েন নাও যেটো আছে জয়েন নাওত ক্লিক কৰিব আৰু এবাৰ আহিব জয়েন নাও তাতে যদি এনেকে জুমটো নাহে তেতিয়ালে জয়েন নাওত ক্লিক কৰি দিব তাৰ পিছত জুমটো আহিছে ন তো দেখে প্ৰিপেয়াৰিং মিটিং বুলি আহিছে তো মানে মিটিংত জয়েন হ'ব গৈ আছে তাৰ কাৰণে তেকনে প্ৰিপেয়াৰিং হৈ আছে অলপ ৰখিব ইয়াতে নিজৰ নামটো লিখিব ক'ব নিজৰ নামটো লিখি দিব তাৰ পিছত ওকে দি দিব ওকে দিয়াৰ পিছত এটো চাওক আহি গৈছে মিটিংত হা এটো যে ইয়াতে লিখা আছে যে ওয়াইফাই অৰ সেলুলাৰ ডাটা বুলি ইয়াতে কিন্তু ক্লিক কৰি দিব নহলে মিটিংত যেটো কথা কৈ আছে হেতু শুনা নাপাব হা তাৰ পিছতে ইয়াতে আছে আনমিউট হৈ আছে তো এটো আনমিউটত ক্লিক কৰিলে যেতিয়া আপুনি হেৰি হ'ব কথা ক'ব পাৰিব কিন্তু এনেকে যে ৰেড কালাৰৰ যেটো এনেকে লগাই দিয়া আছে ন ৰেড কালাৰ দি আস্তানি দিয়া আছে মানে তো আনমিউট হৈ আছে মানে তুমি যিবিলাক কবা হতে শুনা নাপাব তুমি কিন্তু মিটিংত শুনা পাব কিন্তু এতিয়া আনমিউটটো যেতিয়া আমি এতিয়া ক্লিক কৰি দিম ন আনমিউট ক্লিক কৰি দিলে তেতিয়া শুনা পাব হা তো আজিৰ ভিডিওটো এইটোৱে হয় যদি কিবা বুজি পোৱা নাই আপোনালোকে এবাৰ খুদি ল'ব নিজৰ আপলাইনক খুদি ল'ব কেনেকৈ জয়েন কৰিব লাগে নিশ্চয় ভিডিওটো চাইটো বুজি পাইছে চাগে কিবা যদি প্ৰবলেম পায় তথাপিও তেতিয়াহলে খুদি ল'ব জয়েন হোৱাৰ আগতে যদি জয়েন হওঁতে কিবা প্ৰবলেম পাইছে